হাই ফ্ৰেণ্ডছ, মই আজি ভিডিঅ' নিদিওঁ, এনে কিবা এটা কথা ক'বৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু কালি ৰাতি মই টোপনি গৈছিলোঁ। টোপনি যাওঁতে ৰাতি 12:30 বজাত মই টোপনি গ'লোঁ। তাৰপিছত চবেই টোপনি গৈছে আৰু ঘৰৰ, ময়ো বাগৰ দিলোঁ। টোপনি যোৱাৰ পিছত মোৰ গাটো ওজন হয় আৰু মই ধৰিব পৰা নাই মোৰ কি হ'ল, ওজন লাগে। তাৰপিছত মই মাতো আৰু কোনো শুনা নাপায় মোৰ মাতটো। মই ইমান জোৰে মাতি আৰু চিঞৰি মাতি আছোঁ, কোনো নাপায়। আৰু মাতি থাকোঁ আৰু জোৰে। মই ভাবোঁ শুনা পাই নেকি, তাৰপিছত মই গাত হাত দিওঁ, সেনেকৈ এনে জোৰ লাগে, হাত ভৰি একো লৰাব নোৱাৰোঁ। তাৰপিছত মই বোলো কি হ'ল মই দেখোন মাতি আছোঁ, কোনো শুনা নাপায়, ইমান জোৰে মোৰ ভাগৰ লাগি আছে। তাৰপিছত কিবা জোৰ ইমান পূৰা জোৰ কি ক'ম আৰু গাটো পূৰা লৰাই আছোঁ, এনেকৈ জোৰ কৰি আছোঁ, জোৰ কৰি অলপ মনি আছোঁ। তাৰপিছত আৰু মাতি পেলাই তাৰপিছত বোলে মই মোৰ কিবা হৈছে, গম পাইছা না কি? কোনোবাই মোক ধৰে আৰু এনেকৈ মই বুজি পোৱা নাই মোৰ লগত কি হৈ আছে। তাৰপিছত কি হৈছে কোৱা নাই, বাগাৰ দিচোন। তাৰপিছত আৰু টোপনি গ'লোঁ। টোপনি কি চকুটো মুজিবই নোৱাৰি। মোৰ আৰু কি হয়, মোৰ গাটো ওজন হৈ যায়। তাৰপিছত মইতো টেনশ্যনত পৰিলোঁ, মোৰ কি হৈছে, মোৰ ইমান বেয়া লাগি আছে আৰু দুৰ্বল হৈ যাই আছোঁ। তাৰপিছত মই বুজিব পৰা নাই কি হ'ল। তাৰপিছত মই দেখাই আছোঁ, এইটো দেখা পাইছেনে, এইটো ৰুদ্ৰাক আৰু এটা কিবা মোৰ নহয়, আমাৰ এইৰ তাবিজ এটা। তাৰপিছত মোক দি দিলা গলত, দিয়াৰ পিছত মই টোপনি যাব পাৰিছোঁ। মই গম পোৱা নাই কি হৈছে মোৰ। তো কিয় কাৰণে এনেকুৱা হয়, ৰাতি টোপনি গ'লে মোৰ হৈয়ে থাকে বেছিভাগ। মই বৰ টেনশ্যন কৰিছোঁ, কাৰোবাৰ এনেকুৱা হৈছে নেকি মোক ক'বচোন, কি কৰিব লাগে। মোৰ আজি টোপনি কেনেকৈ যাম, মোৰ বৰ টেনশ্যন লাগি আছে। মই কি কৰোঁ, কেনেকৈ ভাল পাম মই। মোৰ মাথা চাথাটো বিষ, ৰাতি টোপনি হোৱা নাই, এনেকৈ দেখাই পাইছোঁ। মোৰ চকু একেবাৰে পূৰা মস্ত বিষ, মাথা বিষ। আপোনালোকে মোক কোনোবাই যদি কিবা ইয়াৰ প্ৰতিকাৰ জানে মোক ক'বচোন, প্লিজ ক'ব মোক। তো এইখিনি ৰাখোঁ ভিডিঅ'খিনি আজিৰ কাৰণে।